এখনি উকা কাগজ আৰু মই কথা সত্যজ্যোতি দুৱৰী। এখনি উকা কাগজ আৰু মই লিখোঁ নিলিখোকৈ লিখা এই উকা কাগজত বহু শব্দৰেই ভৰি পৰিছে। মনত পৰিছে কিছু কথা, কিছু আবেগ, কিছু অনুভূতি, কিছু বিষাদ আৰু কিছু স্মৃতি। এনে লাগিছে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো দুখ বেদনা ইয়াতে লিখি সামৰিম। এখনি উকা কাগজ দেখি লিখি ৰাখিবলৈ মন গ'ল এৰি অহা স্কুলৰ দিনবোৰৰ কথা, স্কুলৰ নিমল পৰিৱেশৰ কথা, এৰি অহা ৰাতিবোৰৰ মাজনিশাৰ কথা। দূৰণিৰ পৰা ঝিৰ ঝিৰকৈ অহা বতাহজাকে এই পবিত্ৰ উকা কাগজখন উৰুৱাই নিবলৈ বাৰে বাৰে চেষ্টা কৰিছে। কাগজখনৰ ক'ৰ পৰা আৰম্ভ কৰোঁ ভাবিব পৰা নাই। ইমান শুদ্ধ এখনি বগা কাগজ। এটি আঁচ বহাবলৈও মন যোৱা নাই, কিন্তু ইয়াতেই যেন লিখিব লাগিব কিছু কথা, কিছু স্মৃতি। কাৰ কথা লিখোঁ একো ভাবিব পৰা নাই। নিজৰ কথা নে আনৰ কথা নে সমাজৰ কথা। কেতিয়াবা মোৰ বাবেও এই কাগজত লিখা শব্দবোৰে বিষাদ আনি দিয়েও। তথাপিও এই কাগজতেই মোৰ জীৱন আৰম্ভ আৰু ইয়াতেই মোৰ জীৱনৰ শেষ আনি দিলেও অশ্ৰুৱে ভৰা চকুলৈ লিখি ৰাখিম এই উকা